বসন্তৰ পৰা শৰতলৈ। তাহানিতে আইতাই কৈছিল, শৰৎকালত আকাশ নিৰ্মল হয়, জান-জুৰিৰ পানীও নিৰ্মল হয়। জীৱনলৈ শৰৎ আহে, মনৰ দাপোনত ফটফটীয়াকৈ জিলিকে নিজৰে ছবি। মোৰ প্ৰতিচ্ছবিয়ে মোকে মিচিকে আই সোধে, বয়সৰ লেখেৰে বসন্তৰ পৰা শৰতলৈ কিমান দূৰ বাট? 1.5 কুৰি, 2 কুৰি নে আৰু বেছি বাট? দেওপৰা বসন্ত শৰতত জোৰ পৰে নে পৰিণত হয়? কুমৰ কাষে কাষে জিলিকা ৰূপালী চুলিবোৰ জীৱনৰ প্ৰাপ্তি নে প্ৰতিদ্বন্দ্বী? ক'ব নোৱাৰো। শৰতৰ অলকতাত প্ৰেম উপেক্ষিত হয় নে নহয়? সংসাৰৰ যাত্ৰা আৰু সন্তান প্ৰীতিৰ অলক্ষিতে থাকে নে নাথাকে বৈ জিৰজিৰীয়া প্ৰেমৰ একে নিৰৱধি নৈ? পাৰৰ কহুৱাৰ মৃদু কঁপনিয়ে নিৰ্মল শৰতক প্ৰলোভিত কৰে।